আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ জলিহঁতৰ ঘৰৰ পৰা। আজি তাইৰ বাবে এটা বিশেষ দিন, মানে তাইৰ বিয়াৰ তামোল পাণ পেলোৱা। আৰু এইফালে তাই ভিডিঅ' কল কৰি আছে ভিন্নৰ লগত, আৰু এইফালে আইতাই ইমান ধুনীয়াকৈ ফুল লৈ থৈছে। আৰু এইফালে আমাক গৈ পাই মায়ে চাহ দিলে, চাহ খালোঁ আমি। তাৰপিছত যিহেতু আলহী আহিব সময় হৈছে, জলিয়ে কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ আছে। আৰু এইফালে আলহী পাই গ'লি, মানে ভকত দৰা ঘৰৰ। আৰু এইফালে দেউতাই আদৰি আনিছেগৈ। আৰু এয়া আলহীলৈ বুলি আমি চাহ মানে প্লেটত সজাইছোঁ মিঠাই, আৰু এইফালে বায়ে বাতিত চাহ দিবৰ কাৰণে সজাইছে। আৰু এইফালে আমাৰ কইনাই লাজ কৰিছেগৈ। আৰু এয়া তামোল পাণৰ নিয়ম কৰিব লাগে যে, সেয়া সজাইছে। আৰু এইফালে মাহঁতে দেউতাহঁতে সেয়া কৰিছে, দুই বিয়নী আৰু এইফালে পোৱালীজনী চাওকচোন ইমান মৰম লগা। ভকতে চাহ জলপান খোৱাৰ পাছত জলিয়ে মানে সকলোকে তামোল এখন দি সেয়া কৰিছে, যিহেতু নিয়ম। আৰু এইফালে আলহী যাবৰ সময় হ'ল খাই বৈ, আৰু এইফালে সকলোৱে বিদায় দিবৰ বাবে আগবাঢ়ি গৈছে। আৰু এইফালে আমাৰ কবিৰ সিং, মানে জলিৰ ভায়েক দেই। আৰু এইফালে পোৱালিটো চাওকচোন মৰম লগা। আৰু এইফালে মাংস বনাই আছে ব্ৰইলাৰ। আৰু এইফালে মাংস হৈ গ'ল, আমাৰ ভাত খাবও হ'ল। আৰু ভাত খাই মেলি আমাৰ যিহেতু আহিব হ'ল, আৰু আমাক ভাইটিয়ে থ'বলৈ বুলি ওলালে আলিমূৰত, মানে বেতবাৰী আলিমূৰত। আৰু এইফালে চাওকচোন সন্ধিয়াৰ বেলিটো ইমান ধুনীয়া লাগিছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বাই বাই।